দশম শ্ৰেণীৰ ভাৰতীয় সংস্কৃতি নামৰ পাঠটি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আৰু এই পাঠটিৰ লিখক হ'ল হেম বৰুৱাদেৱ। এই পাঠটি যথেষ্ট দীঘলীয়া, গতিকে আমি কেইটামান পইণ্ট বাছি লৈ চমুকৈ ইয়াৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ প্ৰথম পইণ্টটো হৈছে ভাৰতীয় সংস্কৃতিৰ সমন্বয়, দ্বিতীয়তে ক্ৰমবৰ্ধমান শক্তি, তৃতীয় ভাৰতীয় সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰা, চতুৰ্থতে ইয়াৰ প্ৰসাৰ। এইকেইটাৰ ওপৰত আমি চমুকৈ আলোচনা কৰিম। আৰু আলোচনা কৰাৰ পিছতে মই তোমালোকক প্ৰশ্ন উত্তৰসমূহ শ্লাইড শ্ব' হিচাপে দি দিম। তোমালোকে স্ক্ৰীনশ্বট মাৰি বা লিখি লৈ পৰীক্ষাৰ কাৰণে সাজু হ'ব পাৰিবা। এতিয়া আমি মূল বিষয়বস্তুলৈ আগবাঢ়োঁ। ভাৰতীয় সংস্কৃতি পাঠটিৰ লিখক হেম বৰুৱাদেৱ। তেখেত 1915 চনত তেজপুৰত জন্ম হৈছিল আৰু তেখেত আছিল গুৱাহাটীৰ বি বৰুৱা কলেজৰ অধ্যক্ষ। তেখেতে লিখা পুথিসমূহ বালিচন্দা, মনময়ূৰী, ৰঙা কৰবীৰ ফুল, দ্য ৰেড ৰিভাৰ এণ্ড ব্লু হিল ইত্যাদি। তেখেতে 1972 চনত অনুষ্ঠিত হোৱা ধুবুৰীৰ অসম সাহিত্য সভাৰ সভাপতি আছিল আৰু তেখেতৰ মৃত্যু হয় 1977 চনত। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি পাঠৰ মূল বিষয়বস্তুলৈ যাওঁ। ভাৰতীয় সংস্কৃতি পাঠটোৰ মূল বিষয়বস্তুটোৱেই হ'ল ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। ভাৰতলৈ বিভিন্ন সময়ত বিভিন্ন জাতি গোষ্ঠীৰ মানুহ আহিছিলে। আৰ্য, অনাৰ্য, দ্ৰাবিড়, মংগোলীয়, শক, হুণ ইত্যাদি বিভিন্ন তৰহৰ মানুহ ভাৰতলৈ আহিছিলে। আৰু এই সকলোৰে অৱদান ভাৰতীয় সংস্কৃতিৰ ক্ষেত্ৰত এতিয়াও বিৰাজমান। তাৰ কিছুমান উদাহৰণো আছে। ধৰ্মৰ ক্ষেত্ৰত অনাৰ্যসকলৰ বহুতো বিষয় আৰ্যসকলে গ্ৰহণ কৰিছিলে। আৰ্য আৰু অনাৰ্যৰ মাজত সমন্বয় ঘটিছিলে। দেৱ দেৱীৰ পূজাৰ কথাটো অনাৰ্যসকলৰ আছিলে, পিছৰ যুগত আৰ্যসকলে সেইটো গ্ৰহণ কৰি লৈছিলে। সেইদৰে মৃতকৰ শ্ৰাদ্ধৰ যিখিনি বিধি সেইখিনিও আৰ্যসকলে অনাৰ্যসকলৰ পৰা গ্ৰহণ কৰি এক সংমিশ্ৰণ ঘটাইছিলে। তাৰোপৰি ভাস্কৰ্যৰ ক্ষেত্ৰত ভাৰতীয় প্ৰাচীন ভাস্কৰ্যৰ বৈশিষ্ট্য আমাৰ দক্ষিণ ভাৰতৰ ভাস্কৰ্যৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায়। তাৰ বৈশিষ্ট্য হ'ল কোণ আৰু সৰলৰেখা গঠনৰ বিশালতা। কিন্তু উত্তৰ ভাৰতৰ ক্ষেত্ৰত ভাস্কৰ্যৰ ক্ষেত্ৰত আমি কিছু প্ৰভাৱ দেখিবলৈ পোৱা পায়। তাত মুছলমানসকলৰ ভাস্কৰ্যৰ প্ৰভাৱ পৰিছে। তেওঁলোকৰ ভাস্কৰ্যৰ বৈশিষ্ট্য হ'ল বৃত্ত আৰু বক্ৰৰেখা আৰু গঠনত সূক্ষ্মতা। আৰু এই আমাৰ ভাৰতীয় প্ৰাচীন দাক্ষিণাত্যৰ ভাস্কৰ্য আৰু উত্তৰ ভাৰতৰ ভাস্কৰ্যৰ মাজত এইখিনিতে অমিল, কাৰণ উত্তৰ ভাৰতত বহিৰাগতৰ প্ৰভাৱ পৰিছে। প্ৰভাৱ পৰি এক কি কৰিছে, সুন্দৰতা গঢ়ি উঠিছে। আৰু এই মুছলমানসকলৰ প্ৰভাৱ পৰি উত্তৰ ভাৰতত গঢ়ি উঠা ভাস্কৰ্যৰ আমি এক সুন্দৰ উদাহৰণ দিব পাৰোঁ তাজমহল। এই তাজমহল গঢ় লৈ উঠিছে তেওঁলোকৰ বৰঙণি বা অৱদানৰ যোগেদি বুলি আমি ক'ব পাৰোঁ। সেইদৰে সাহিত্যৰ ক্ষেত্ৰতো বহুতো অৱদান আমি দেখিবলৈ পাওঁ, সংমিশ্ৰণ আমি দেখিবলৈ পাওঁ। আমাৰ ভাৰতীয় সাহিত্য বিশেষকৈ প্ৰাচীন সাহিত্য আধ্যাত্মিকতাবাদত গুৰুত্ব দিছিলে। আধ্যাত্মিক সাহিত্য আছিলে, ভক্তিমূলক সাহিত্য আছিলে। আমাৰ তুলসীদাসৰ ৰামায়ণ, শংকৰদেৱৰ কীৰ্তন ঘোষা, মাধৱদেৱৰ ঘোষা, শংকৰদেৱৰ কীৰ্তন ইত্যাদি সকলোতে আমি ভক্তিমূলক দৰ্শন দেখিবলৈ পাওঁ। তাৰপিছত যেতিয়া ব্ৰিটিছসকল আহিল, তেওঁলোক অহাৰ পিছত আমাৰ ভাৰতীয় সাহিত্যত সামাজিকতাবাদৰ প্ৰভাৱ পৰিলে, ৰোমান্টিক গল্প উপন্যাস লিখিবলৈ ল'লে। আৰু এইখিনিয়ে আমাৰ ভাৰতীয় সাহিত্যক এক সৌষ্ঠৱ যোগালে। আৰু এই সাহিত্যই বিস্বাত্মিকতাৰ পৰশত পূৰঠ হৈ এক সৌষ্ঠৱপূৰ্ণ হৈ উঠিল বুলি আমি কিতাপত এটা বাক্য পাওঁ। তাৰোপৰি আমি চিত্ৰকলাৰ ক্ষেত্ৰতো সমন্বয় দেখিবলৈ পাওঁ।
ভাৰতৰ প্ৰাচীন যুগৰ চিত্ৰকলা অজন্তা গুহাসমূহত দেখিবলৈ পোৱা যায়। ইয়াত দুটা চিত্ৰ আমি দেখিবলৈ পাওঁ। এটা হ'ল সন্ন্যাস জীৱনৰ চিত্ৰ আৰু আনটো হ'ল সমূহীয়া জীৱনৰ চিত্ৰ। সন্ন্যাস জীৱনৰ চিত্ৰত দয়া, ধ্যান, মৌনতা প্ৰকাশ পাইছে আৰু সমূহীয়া জীৱনত শক্তি, খ্যাতি, প্ৰেম, যৌৱন ইত্যাদি প্ৰকাশ পাইছে। এই দুখন সমাজ একেলগে এই অজন্তা গুহাসমূহৰ চিত্ৰত প্ৰকাশ পাইছে। ইও এক সমন্বয়ৰ উদাহৰণ। দৰ্শনৰ ক্ষেত্ৰতো আমি দেখিবলৈ পাওঁ। চুফিবাদৰ মূল হ'ল কোৰাণ শাস্ত্ৰ। যদিও চুফিবাদ আৰু আমাৰ উপনিষদৰ হিন্দু উপনিষদৰ দৰ্শনৰ মাজত যথেষ্ট মিল দেখা যায়। এইদৰে আমি বিভিন্ন ক্ষেত্ৰত আমি সমন্বয় দেখা পাওঁ। তাৰোপৰি কৰ্মবৰ্ধমান শক্তিয়ে হ'ল ভাৰতীয় সংস্কৃতিৰ প্ৰাণ। ইয়াৰ অৰ্থটো হ'ল ভাৰতীয় সংস্কৃতি কোনোদিন ম্লান পৰি যোৱা নাই। অতি প্ৰাচীন কালৰে পৰা আৰ্যৰ দিনৰে পৰা এটা গতিত বৃদ্ধি হৈ আহিছে। কোনোবা সময়ত ভাৰতবৰ্ষী বিদেশীয়ে আক্ৰমণ কৰি থকা সৰকা কৰিছিল, তথাপিও ভাৰতীয় সংস্কৃতি ম্লান হৈ যোৱা নাছিল। এক বুৱতী সোঁতৰ নিচিনাকৈ ভাৰতীয় সংস্কৃতি কৰ্মবৰ্ধমান গতিতে গৈ আছে। আৰু অবিচ্ছিন্ন ধাৰা, আমাৰ ভাৰতীয় সংস্কৃতি বা ভাৰতীয় জীৱনৰ মূল সম্পদ হ'ল অবিচ্ছিন্ন ধাৰা। সেই আৰ্য অনাৰ্যৰ দিনৰে পৰা অবিচ্ছিন্নভাৱে ভাৰতৰ সংস্কৃতি গতি আহি আছে। ভাৰতৰ ভৌগোলিক ক্ষেত্ৰত বিচিত্ৰতা দেখিবলৈ পোৱা যায়। ভাৰতীয় জীৱন এফালে পৰ্বত পাহাৰেৰে ভৰপূৰ, আনফালে মৌচুমীৰ তাণ্ডৱ নৃত্য। সেইদৰে বিভিন্ন ভৌগোলিক ক্ষেত্ৰতো আমি বিভিন্নতা দেখিবলৈ পাওঁ। তথাপিও সেই বিভিন্নতাক ভাৰতীয় মানুহে একতাৰে গ্ৰহণ কৰিছে আৰু বিচিত্ৰময় কৰি তুলিছে। আৰু আমি ভাৰতীয় সংস্কৃতিৰ কথা ক'বলৈ গ'লে ইয়াৰ বিস্তৃতিৰ কথা ক'ব লাগিব। ভাৰতীয় সংস্কৃতি অকল ভাৰততে ব্যাপী থকা নহয়। এই ভাৰতীয় সংস্কৃতি দক্ষিণ পূব এছিয়াৰ বিভিন্ন ঠাইলৈ বিয়পিছিল এটা সময়ত। ব্ৰহ্মদেশ, কম্বোডিয়া, ইণ্ডোনেছিয়া আদিতো ইয়াৰ উদাহৰণ পোৱা যায় যে 1200 বছৰ জুৰি এতিয়াও হিন্দু ৰাজ্য তাত আছে। সেইখিনি হ'ল আমাৰ হিন্দু সভ্যতা বা সংস্কৃতিৰ বিস্তৃতিৰে উদাহৰণ। তাৰোপৰি বৌদ্ধ যুগতো আমাৰ ভাৰতীয় সংস্কৃতিৰ এক বিস্তাৰৰ যুগ বুলিব পাৰি। আৰু বিভিন্ন কথা আমি আলোচনা কৰিবলগীয়া আছে। আমি প্ৰশ্ন উত্তৰৰ ফালে আমি যাম, তেতিয়া বাকী থকা পইণ্টসমূহ আমি আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি এতিয়া পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। এতিয়া আমাৰ ভাৰতীয় সংস্কৃতিৰ পাঠটিৰ প্ৰথম প্ৰশ্ন হ'ল ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি? ইয়াৰ উত্তৰ হ'ল সমন্বয় সহযোগত গঠিত কৰ্মবৰ্ধমান শক্তিয়ে হ'ল ভাৰতীয় সংস্কৃতিৰ প্ৰাণ। 2 নম্বৰ প্ৰশ্ন, ফ্ৰম ভলগা টু গংগা কাৰ ৰচনা? ফ্ৰম ভলগা টু গংগা ৰাহুল সংস্কৃতায়নৰ ৰচনা। 3 নম্বৰ প্ৰশ্নটো, সৰ্বপল্লী ৰাধাকৃষ্ণনে কালীয় দমনক কি আখ্যা দিছে? উত্তৰ হ'ল সৰ্বপল্লী ৰাধাকৃষ্ণনে কালীয় দমনক অনাৰ্যক আৰ্য তথা সংস্কৃত কৰাৰ প্ৰতীকধৰ্মী নৃত্য বুলি কৈছে। সেইদৰে 4 নম্বৰ প্ৰশ্নটো হ'ল কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি? মোগল যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ আৰু প্ৰসাৰৰ যুগ বুলি কোৱা হয়। 5 নম্বৰ প্ৰশ্ন, শিৱ আৰু শক্তি পূজাৰ মূলত ক'ত আৱিষ্কাৰ হৈছিল? উত্তৰ হ'ল মহেঞ্জোদাৰোত। ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি? উত্তৰ, ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ হৈছে ইয়াৰ গঠনৰ সৰলতা আৰু সূক্ষ্মতা। অজন্তাৰ ছবিবোৰত কি দুটা ভাৱ প্ৰকাশ পোৱা যায়? উত্তৰ, অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা, এটা হৈছে সন্ন্যাস আৰু আনটো হৈছে সমূহীয়া জীৱন।
গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি কেনেকুৱা হ'ব লাগে বুলি মত প্ৰকাশ কৰিছে। গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি সমন্বয়ৰ বস্তু হ'ব লাগে বুলি মত প্ৰকাশ কৰিছে। সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হৈছে? সুকুমাৰ কলাৰ ভিতৰত চিত্ৰশিল্পক বেছি স্থায়ী বোলা হৈছে। এইখিনিলৈকে আমাৰ শ্বৰ্ট কুৱেশ্যন। তাৰপিছৰ কুৱেশ্যনকেইটা আমি অকণমান বহলাই লিখিবলগীয়া আছে। হেম বৰুৱাৰ সাহিত্য চৰ্চা সম্পৰ্কে 5টিমান বাক্য লিখা। এই উত্তৰখিনি মই পঢ়ি যোৱাত অকণমান দেৰি হ'ব, গতিকে তোমালোকে এইখিনি পজ কৰি লিখি ল'বা বুলি মই ভাবিছোঁ। 12 নম্বৰ প্ৰশ্ন হ'ল, ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। এই কথাষাৰ কিমান দূৰ যুক্তিপূৰ্ণ? ভাৰতীয় সংস্কৃতি পাঠটোৰ আধাৰত বিচাৰ কৰা। ইয়াৰ উত্তৰো সম্পূৰ্ণ ইয়াত দিয়া আছে। তোমালোকে উত্তৰখিনি পজ কৰি লৈ সুন্দৰকৈ লিখি ল'বা। সেইদৰে আমি ইয়াৰ প্ৰশ্নসমূহ সকলোখিনি প্ৰশ্নৰ উত্তৰ মই ইয়াত দিছোঁ। সভ্যতা আৰু সংস্কৃতিৰ শব্দ দুটাৰ মাজত পাৰ্থক্য কি? এই বিষয়ে ইয়াত আমি ধুনীয়াকৈ ব্যাখ্যা কৰিছোঁ মই। সভ্যতা আৰু সংস্কৃতি এই দুটা শব্দৰ এটা সলনি আনটো ব্যৱহাৰ কৰিব নোৱাৰি। মানুহে হৃদয়ভিত্তিক সুন্দৰকৈ প্ৰকাশ আৰু প্ৰয়োগ কৰিবলৈ কৰা যত্নৰ মাজেদি গঢ়ি তুলিছে তাৰ সংস্কৃতি। বহু সময়ত সভ্যতাৰ ৰূপৰ মাজেদি সংস্কৃতিৰ প্ৰকাশ ঘটিছে, কিন্তু তৎসত্ত্বেও সভ্যতাই সংস্কৃতি নহয়, দুয়োটাৰ মাজত পাৰ্থক্য আছে। সভ্যতাৰ অগ্ৰগতিৰ লগে লগে সংস্কৃতিৰ অগ্ৰগতি সাধিত হৈছে বুলি ভাবিলে ভুল কৰা হ'ব। উদাহৰণস্বৰূপে, পাৰমাণৱিক শক্তিৰ আৱিষ্কাৰ মানুহৰ সভ্যতাৰ অগ্ৰগতিৰ পৰিচায়ক, কিন্তু নিৰীহ মানুহক মৃত্যুৰ মুখলৈ ঠেলি দিবৰ বাবে কৰা ইয়াৰ প্ৰয়াস মানৱীয় সংস্কৃতিৰ বিৰুদ্ধ কাৰ্য। সভ্যতাই বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থা বুজায়। ই এটা সমাজ পদ্ধতি। এনেধৰণৰ জীৱন পদ্ধতিৰ জৰিয়তে সংস্কৃত জীৱন সম্ভৱপৰ নহয়। সমাজ সভ্য অৰ্থাৎ সুশৃংখল নহ'লে কোনো ব্যক্তি বা অনুষ্ঠানৰ পক্ষে সৃষ্টিমূলক কাম হাতত লোৱাটো সম্ভৱপৰ নহয়। আনহাতে সংস্কৃতি হৈছে কোনো এটা জাতি বা সমাজ এখনৰ জীৱন প্ৰতিভা। সভ্যতাই মানুহৰ বহিৰ্জীৱনক সজাই তোলে আৰু সংস্কৃতিয়ে সজাই তোলে অন্তৰ্জীৱনক। এটা জাতি সুসভ্য হ'ব পাৰে, আনহাতে ইয়াৰ তেনে কোনো লেখত ল'বলগীয়া সাংস্কৃতিক স্তৰ নাথাকিব পাৰে। ভাষা, সাহিত্য, সুকুমাৰ কলা, দৰ্শন ইত্যাদিৰ ক্ষেত্ৰত প্ৰকাশ পোৱা প্ৰতিভাই হৈছে জাতিবিশেষৰ সংস্কৃতিৰ মাপকাঠি। সভ্যতাই সমাজ এখন সুশৃংখল কৰি সংস্কৃতিৰ সৃষ্টিত ৰূপ দিয়াত সহায় কৰে। এইদৰে আটাইখিনি প্ৰশ্নৰ উত্তৰ মই দি দিছোঁ। তোমালোকে পজ কৰি প্ৰশ্নখিনি লিখি ল'বা বুলি মই ভাবিছোঁ। 15 নম্বৰ প্ৰশ্নত আছে, অজন্তা গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া। এইটো তোমালোকে পজ কৰি লিখি ল'বা। 16ত আছে, মোগল সম্ৰাট বাবৰৰ আমোলত ভাৰতত প্ৰৱেশ কৰা চিত্ৰকলাৰ নতুন ধাৰাটি কেনে আছিল? ইয়াৰ উত্তৰো সুন্দৰকৈ দিয়া আছে। 17 নম্বৰ প্ৰশ্নটো হ'ল, উত্তৰ ভাৰতৰ সংগীতে কি নতুন বস্তু আমাৰ চকুত পেলাই বুলিছে? এই প্ৰশ্নটো তোমালোকে ইয়াত পাবা। আৰু তাৰপিছত আহিলে আমাৰ ব্যাখ্যা কৰা। সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ। এই কথাষাৰ ইয়াত সুন্দৰকৈ ব্যাখ্যা কৰা আছে। তোমালোকে চাই লিখি ল'বা বুলি আশা কৰিলোঁ। আৰু এটা ব্যাখ্যা কৰিবলগীয়া বাক্য আছে, ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান পতন ভঙা গঢ়াৰ সবিশেষ বুৰঞ্জী। ইয়াৰ উত্তৰো আমি ইয়াত সুন্দৰকৈ লিখি দিছোঁ। তোমালোকে টুকি ল'বা। আৰু এটা ব্যাখ্যা কৰিবলগীয়া বাক্য আছে, সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়। ইয়াৰ উত্তৰো আমি ইয়াত পাবা। তোমালোকে সুন্দৰকৈ লিখি ল'বা বুলি মই আশা কৰিলোঁ। তাৰ উপৰিও কিছুমান
সৰু সৰু প্ৰশ্ন আমাৰ পাঠটোৰ মাজৰ পৰাও আহিব পাৰে সেইখিনি তোমালোকে খৰচি মাৰি পাঠটো পঢ়িবা আৰু এই পাঠটোৰ পৰা আমাৰ SSLC পৰীক্ষাত মাত্ৰ 7 নম্বৰ আহিব 1 নম্বৰ প্ৰশ্ন এটা আহিব 2 নম্বৰ প্ৰশ্ন এটা আহিব আৰু 4 নম্বৰ প্ৰশ্ন এটা আহিব তথাপিও পাঠটি আমি সুন্দৰকৈ পঢ়ি তাৰ মাজৰ প্ৰতিটো কথা আমি জানিবলৈ চেষ্টা কৰিব লাগিব আজিলৈ এই পাঠটি মই ইমানতে সামৰণি মাৰিলোঁ